পোনপ্ৰথমে আপোনালোকৰ এই ৰাইজৰ সংবাদ চেনেলটোৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। এই বস্তুখিনি মানে আপোনাৰ যিহেতু আমাৰ মাজত জুবিন দা নাই, হেৰাই গ'ল, গতিকে জুবিন দাকতো ঘূৰাই আনিব নোৱাৰোঁ। জুবিন দাৰ স্মৃতিত আমি শ্ৰদ্ধাঞ্জলি জনাই পেলাই জুবিন দাৰ বাবে এখন গীটাৰ প্ৰস্তুত কৰিছোঁ। যিহেতু জুবিন গাৰ্গৰ আমি গান শুনিয়ে সৰুৰ পৰা ডাঙৰ হৈছোঁ, ইমানখিনি হৈছোঁ, গতিকে গীটাৰখন সেইবাবে আমি প্ৰস্তুত কৰিলোঁ। বাকী আমাৰ এই ভেলাঘৰ এনেকৈ আমি প্ৰস্তুত কৰিছোঁ আৰু মোৰ লগত সহযোগ কৰিছে আমাৰ গাঁৱৰে চুবুৰী ভাইটি ভণ্টিসকলে। মানে যিহেতু এই বস্তুখিনি আপোনাৰ আজিকালি দেখিবলৈ পোৱা নাযায়, মানে খুব কম সংখ্যক দেখিবলৈ পোৱা যায়। গতিকে চিন্তা কৰিলোঁ যে মানে এই ভেলাঘৰখিনি এনেকৈ তৈয়াৰ কৰি আমি প্ৰেক্টিকেলি আমাৰ ল'ৰা ছোৱালীখিনিক দেখুৱাওঁ, মানে সেই চিন্তাধাৰাই আমি মানে ভেলাঘৰ প্ৰস্তুত কৰিছোঁ। শেষত সমূহ অসমবাসী ৰাইজক পুনৰবাৰ ধন্যবাদ জনাই আপোনালোকক ধন্যবাদ জনাইছোঁ। জয় জুবিন দা, জয় অসম। আজি আমাৰ ভোগালী বিহুৰ উপলক্ষে আমাৰ দিগন্ত ফুকন ওৰফে দলুৱে মোক ইয়াত নিমন্ত্ৰণ কৰিছিলে। এই নিমন্ত্ৰণ ৰক্ষা কৰিবৰ কাৰণে মই ইয়ালৈ আহিলোঁ। আহি পেলাই সঁচাকৈ খুব ভাল এটা পৰিৱেশ পাইছোঁ আৰু লগতে দলুৱে হাতত ধুনীয়াকৈ আমাৰ সুন্দৰ গীটাৰ এটা সৃষ্টি কৰিছে, তাতো মই ফটো উঠিলোঁ। আৰু এই সুযোগতে সকলোকে ভোগালী বিহুৰ সুলভ আৰু শুভেচ্ছা জনাইছোঁ। তোমার সারে পুরা তরি দিথক নামে শুভ খুজিলে মোৰ দুহাতে থকা তৰি সপোন আহে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মায়াবিনী রাতির বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোণত